সকলোকে সম্ভাষণ জনাই সকলোকে নমস্কাৰ জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ এই যেটো ভিডিঅ' সেই ভিডিঅ'টো এটা অকল ভিডিঅ'ই নহয় এটা বাৰ্তা এটা মেছেজ সেইখন সমাজলৈ যিখন সমাজত বিভিন্ন ধৰণৰ দেৱীক পূজা অৰ্চনা কৰা হয় আশীৰ্বাদ লোৱা হয় কিন্তু সেইখন সমাজতে কাৰোবাৰ মাতৃৰ লগত কাৰোবাৰ সৰু ফুলকমলীয়া জীয়ৰীৰ লগত কাৰোবাৰ ভগ্নীৰ লগত কাৰোবাৰ বাইদেউৰ লগত কাৰোবাৰ পত্নীৰ লগত ধৰ্ষণ বলাৎকাৰ যৌন উৎপীড়ন আদি ক্ৰাইম কৰা হয় দিনে দিনে আমি জনাত বা নজনাত এনেকুৱা বহুত ধৰণৰ ক্ৰাইম আমাৰ এইখন সমাজতে হৈ থাকে আমি চকুৰ আগতে দেখি আছো অলপতে যেটো ঘটনা ইউপিত ঘটি গল সঁচাকে বহুত নিন্দনীয় বহুত দুখজনক বহুত লজ্জাজনক আৰু কি কম কবলৈ ভাষা নাই আসলতে আমি কোট নিৰাপত্তা আমাৰ কোট নিৰাপত্তা আছে নে স্কুলত আছে নে হস্পিটালত আছে নে নিজৰ কৰ্মক্ষেত্ৰত আছে নে নিজৰ ঘৰখনত আছে কাৰণ ঘৰতো তেনেকুৱা ধৰণৰ কুকৰ্ম হৈ থাকে তেনেকুৱা ধৰণৰ যিবোৰ ক্ৰাইম হেবোৰ ক্ৰাইম আমাৰ লগত ঘৰতো হয় নিজৰ ঘৰৰ মানুহ দ্বাৰা হয় আমি ৰাস্তাত ওলাব নোৱাৰো কি কাৰণে আমি নিৰাপত্তাহীনতাত ভুগিব লাগে অকল এটাই কাৰণ যে আমি আমাৰ অংগবোৰে আমাৰ মানে শত্ৰু আৰু আমি নাৰী সেই কাৰণে আমি এইবোৰ সহ্য কৰিব লাগে হেতুই নেকি কাৰণ আইনৰ কথা বহুতো কৈছো ভিডিঅ'ৰ যোগেৰে হওক মেছেজৰ যোগেৰে হওক ফেসবুকৰ যোগেৰে হওক কৈ আছো বহুতে কৈছে মোৰ দৰে কিন্তু কথাটো হ'ল হেবোৰ কানত হয়তো পৰা নাই যিবোৰ কানত এই কথাবিলাক এই কণ্ঠস্বৰবোৰ আমাৰ পৰিব লাগে গতিকে আজি এই ভিডিঅ'টোৰ যোগেৰে আমি সেই মানুহসকলক আমি জনাব খুজো যে আসলতে আমি কি বিচাৰো আমি জীয়াই থাকিব বিচাৰো আমি এখন সমাজত ভালকে জীয়াই থাকিব বিচাৰো আমি ভালকে উন্নতি কৰিব বিচাৰো আমি ভাল কাম কৰিব বিচাৰো এইখিনিয়ে কম আৰু মোৰ লগত আজি ময়ে নহয় আজি মোৰ লগত আৰু কিছুমান প্ৰতিবাদী কণ্ঠস্বৰে আজি কি বিচাৰে নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰিব আপোনালোকক আহক সকলোৰে কথাবোৰ শুনো কোনোবা গৰু মাংস নাখায় কোনোবা গাহৰি মাংস নাখায় কিন্তু নাৰী মাংস আন্তৰ্জাতিক নাৰী আৰু পুৰুষৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই বুলি কোৱাৰ পিছতো আমি পদে পদে কিয় অৱহেলিত হ'ব লাগে আমি নাৰী আমাৰ কি জীয়াই থকাৰ অধিকাৰ নাই নেকি আৰু সহ্য কৰি থাকিব নোৱাৰো আমাক ন্যায় লাগে ন্যায় বুলি নকওঁ ন্যায় বুলি কৈ ভাগৰি গৈছো অপৰাধীক মৃত্যুদণ্ড দিব লাগে বেলেগ নহয় কেৱল মৃত্যুদণ্ড দিব লাগে আৰু আমাক স্বাধীনতা লাগে আমি যাতে শান্তিৰে বিপদমুক্তভাৱে জীয়াই থাকিব পাৰো আমাক স্বাধীনতা লাগে প্ৰত্যেক দিনাই ধৰ্ষণ বোলা বস্তুটো ইমানেই বাঢ়ি গৈ আছে যে এতিয়া প্ৰত্যেক দিনাই বুলি ক'লেও বেয়া নহ'ব আজি বোলে এটা কাইলে বোলে এটা আৰু প্ৰত্যেকটো ধৰ্ষণৰ ক্ষেত্ৰতে আমি এটোৱে ভাবি আছো যে এনেকুৱা দুনাই নহওক কিন্তু হৈ আছে আজি মানসীৰ লগত যেটো হ'ল নিৰ্ভয়াৰ লগত যেটো হ'ল প্ৰিয়ংকাৰ লগত যেটো হ'ল সেইখিনিতো হ'বলগীয়া নাছিলে ন কিন্তু কাৰ কাৰণে হৈছে কিছুমান নৰপিশাচ কিছুমান অধম কিছুমান পাপিষ্ঠৰ কাৰণে কিছুমান সৰু সৰু জীৱন নিষ্পাপ জীৱন শেষ হৈ গৈছে আৰু আমি সদায় এনেকৈ বহি চাই আছো আমাক ন্যায় লাগে সেইখিনি কৈ আমি ৰৈ আছো কিন্তু হৈছে কি একোৱেতো হোৱা নাই মাত্ৰ এটাই অনুৰোধ যি হ'ল সেইখিনিৰ কাৰণে অপৰাধী উপযুক্ত শাস্তি পাওক আৰু সিহঁতৰ শাস্তি এই দীঘলীয়া পৰ্যায়ৰ আইনী ব্যৱস্থাটো মই নিবিচাৰো সোনকালে অতি শীঘ্ৰে সিহঁতৰ ফাঁচি হওক যেনেকৈ নহওক সিহঁতক মৃত্যুদণ্ড বিহা হওক আৰু লগতে এই পাপিষ্ঠসকলৰ এই বলৎকাৰীসকলৰ মাতৃসকলৰ মোৰ এটা অনুৰোধ তেওঁলোকে যাতে তেওঁলোকৰ পুত্ৰক লৈ আইনৰ ওচৰত গৈ পেলাই ভিক্ষা নোখোজে আমাৰ ল'ৰাৰ আমাৰ পুত্ৰৰ জীৱন ভিক্ষা দিয়ক বুলি ভিক্ষা নোখোজে কাৰণ আপোনালোক এটা পাপিষ্ঠৰ মাতৃ আৰু তেনেকুৱা পাপিষ্ঠৰ মাতৃ হোৱাতকৈ নহয় মাতৃ নোহোৱাই ভাল এইবোৰ যে ঘটি আছে ধৰ্ষণ 3 মহীয়া বাচ্চাৰ পৰা আদহীয়া মহিলালৈকে সাৰি নোযোৱা ধৰ্ষণকাৰীৰ কবলৰ পৰা সাৰি নোযোৱা এইখন দেশত আমি এনেকৈ জীয়াই থাকিব লাগিব নেকি আমি আমাৰ কন্যা সন্তানক চাকৰি কৰি লেট নাইট ঘৰত আহিব দিব নোৱাৰিম কেতিয়াও নোৱাৰিম মানে এটো অনিশ্চয়তাতে থাকিব লাগিব যে আজি মোক কোনোবাই ধৰ্ষণ কৰিব কালি মোৰ কন্যা সন্তানক কোনোবাই ধৰ্ষণ কৰিব এনেকৈ আমি জীয়াই থাকিব লাগিব এইখন দেশত আইন ব্যৱস্থা কি হ'ল ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদানৰ কাৰণে একো কিয় ক্ষিপ্ৰতৰ পদক্ষেপ কিয় গ্ৰহণ কৰিব নোৱাৰে আইনে কেতিয়াবা দেখোন দুখী জামিনত ওলাইয়ে যায় কৰবাত গম পালেহে প্ৰতিবাদ কৰিলেহে আইনে ব্যৱস্থা হাতত লোৱা হয় কিয় কৰিব নোৱাৰে পাখণ্ডবিলাকৰ অংগবিলাক কাটি পেলাই এৰি দিলে
হৈ যায়তো তাহাঁতেও গম পাওক ধৰ্ষণ কৰি হত্যা কৰাটো কিমান বৰ্বৰ কিমান মোৰ ক'বলৈ একো ভাষা নাই নাৰীৰ অংগবিলাক কি নাৰীৰ শত্ৰু আৰু পাখণ্ডবিলাকৰ গুপ্তাংগবিলাক ব্ৰহ্মাস্ত্ৰ সেইবিলাক কাটি পেলাব নোৱাৰি নেকি মোক প্ৰশ্নৰ উত্তৰ লাগে প্ৰতিবাদ বহুত কৰিলোঁ আন্দোলনো বহুত কৰিলোঁ ধৰ্ষণৰ সংখ্যা কিন্তু তথাপিও কমি অহা দেখা নাই দিনে দিনে এই সংখ্যা ক্ৰমচাৰী বাঢ়িয়ে আছে গতিকে অপৰাধীৰ বাবে এটাই শাস্তি বিচাৰোঁ মৃত্যুদণ্ড আমাক ন্যায় লাগে মুকলি আকাশৰ তলত আমিও হাঁহিব খোজোঁ Najia Hassan, Guwahati High Court. Hathras rape case is the burning topic of all over India. There are various laws are enacted for the protection of women. But where is the implementation and where is the inquiry? The mentality of every person should be changed. Then women will be protected. No need to think about the construction of Ram Mandir where Sita is not safe. আমাক ন্যায় লাগে আমাক নাৰী সমাজখনক স্বাধীনতা লাগে আমি যাতে মুক্ত আকাশৰ তলত মুকলিভাৱে ওলাই যাব পাৰোঁ আজি টিভি চাব নোৱাৰোঁ ধৰ্ষণৰ কথা আজি ফেচবুক চাব নোৱাৰোঁ ধৰ্ষণৰ কথা আৰু নোৱাৰা হৈছোঁ সহ্য কৰিব আমাক ন্যায় লাগে আমাক স্বাধীনতা লাগে দুখীয়া যাতে উচিত শাস্তি পায় দুখীক যাতে কাৰাদণ্ড দিয়া হয় দুখীক যাতে শাস্তি দিয়া হয় দুখীক যাতে ফাঁচি দিয়া হয় তাৰ কাৰণে আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ কিয় আজি আমি জ্বলি জ্বলি মৰিব লগা হৈছে কিয় আমি ভয়াতুৰভাৱে ৰাস্তাত ওলাই যাব লগা হৈছে ৰাজপথত কিয় আমি ভয়ভাৱেৰে ভয় সংকটেৰে ওলাই যাব লগা হৈছে কিয় আমাৰ নিজৰ স্বাধীনতা নাই কিয় আমাৰ কি নিজৰ মনোবল নাই নেকি আমি নাৰী হ'ব পাৰোঁ আমি দুৰ্বল নহয় আমি কেতিয়াও নিজকে দুৰ্বল বুলি পৰিচয় দিব যাতে লগা নহয় তাৰ বাবে আপোনালোকে দুখী শাস্তি দিয়ক ধৰ্ষণকাৰীক যাতে মানে ধৰ্ষণকাৰীক যাতে ফাঁচি দিয়ে আপোনালোকে তাৰে কামনা কৰিলোঁ মই সকলোকে এটাই অনুৰোধ এইবাৰ যাতে আমি মনে মনে বহি নাথাকোঁ কাৰণ এইবাৰ যদি আমি মনে মনে বহি থাকোঁ হয়তো কাইলৈ আমাৰ লগত আমাৰ ভণ্টি আমাৰ ছোৱালী হয়তো আমাৰ মাকো নেৰিব সিহঁতে আৰু আমাৰ বাবে আমিয়ে মাত মাতিব লাগিব আৰু যদি আমি এইখিনিও নকৰোঁ হয়তো পৃথিৱীত এদিন আমাৰ উশাহ লোৱা ঠাইখিনিও নাথাকিব এটাই বিচাৰোঁ দোষীয়ে যাতে উচিত শাস্তি পায় আৰু শাস্তি যাতে মৃত্যুদণ্ডই হয় পৰিণীতা শৰ্মা গুৱাহাটীৰ পৰা এই ঘটনা যাতে আৰু কোনোদিনেই নহয় এইষাৰ কথা কৈ কৈ ভাগৰি পৰিছোঁ মই এতিয়া মাত্ৰ আপোনাক কৈছোঁ মই নিজক কৈছোঁ আমি এনে চিটুৱেশ্যনৰ যাতে কেতিয়াও সন্মুখীন নহওঁ তাৰে কামনা কৰোঁ কিন্তু যদি হওঁ আমি নিজক বচাই আনিব লাগিব কেনেকৈ বচাই আনিব লাগিব এইটো আমি উলিয়াব লাগিব আপুনি উলিয়াব লাগিব মুঠতে আমি বাচি আহিব লাগিব আমি নাৰী হ'লেও আমি দুৰ্বল নহয় কিন্তু বৰ্তমান দেশত ঘটি থকা কিছুমান ঘটনা বিশেষকৈ ধৰ্ষণৰ ঘটনাবোৰে আমাক সকলোকে বহু পৰিমাণে দুৰ্বল কৰি তুলিছে আমিও জীয়াই থাকিব বিচাৰোঁ সেয়ে চৰকাৰলৈ অনুৰোধ এনে ধৰ্ষণকাৰীক শীঘ্ৰে কৰায়ত্ব কৰক আৰু সিহঁতক ফাঁচীৰ ব্যৱস্থা কৰক লগতে উকিলসকললৈ অনুৰোধ এনেকুৱা ধৰ্ষণকাৰীৰ সপক্ষে কোনেও যাতে কেছ নেখেলে এনেকুৱা ধৰ্ষণকাৰীৰ একমাত্ৰ ফাঁচিটোৱে হ'ব লাগে শাস্তি ধৰ্ষণ নামৰ শব্দটো ক'লে আমাৰ গাৰ শিয়ৰি উঠে আমি সুৰক্ষিত ক'ত আমি জীয়াব বিচাৰোঁ আমি মৰিব নিবিচাৰোঁ কিন্তু বাৰে বাৰে আমি মৰিব লাগে মই বিচাৰোঁ যে আজিলৈকে এনেকুৱা পানিছমেণ্ট ওলোৱা নাই যিটো পানিছমেণ্টৰ পৰা ধৰ্ষণকাৰীয়ে ভয় খাওক আৰু তেনেকুৱা পানিছমেণ্ট ওলাওক আৰু তেওঁলোকে ধৰ্ষণৰ কথা ভাবিবও নোৱাৰে যাতে ষ্টপ ৰেপ সকলো নাৰীয়ে জীয়াব লাগে সকলোৰে অধিকাৰ আছে মই সেইটোৱে ক'ব বিচাৰোঁ ছোৱালী হৈ জন্ম লোৱাটো আমাৰ কি পাপ আছিল নে আমাৰ কোনো অধিকাৰেই নাই ছোৱালী হৈ জন্ম লোৱাটো যদি অধিকাৰ আছে যদি আমাৰ কোনো পাপ নহয় তেতিয়াহ'লে এই ধৰ্ষণবোৰ হৈ আছে কিয় আৰু ধৰ্ষণবোৰ হৈ আছে কিন্তু আপোনালোকে একো নকৰে কিয় ধৰ্ষণবোৰক সাৰি যাব দিছে আজি যিবিলাকে ধৰ্ষিত হৈছে সেইবিলাকে মৰি যোৱাই মৰি গ'ল কিন্তু যিবিলাকে জীয়াতে আছে কোনো শান্তিত জীয়াই নাই জ্বলি জ্বলি ঘৰত সোমাই আছে আৰু যিবিলাকে ধৰ্ষণ কৰিছে যিবিলাকে ধৰ্ষণকাৰী সিহঁতে মজালৈ তৃপ্তি লৈ বিন্দাছ মুকলি আকাশত ঘূৰি আছে কিহৰ কাৰণে আপোনালোকে মাত নিদিয়ে কিয় আপোনালোকে কাঠৰ মূৰ্তি নহয় আপোনালোকৰ মানুহ আপোনালোকে এইখিনি মাত দিয়ক কি নাৰীৰ কোনো ইমানে দুৰ্বল নেকি নাৰীৰ কি কোনো অধিকাৰেই নাই জীয়াই থাকিব নিজৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰে নেকি যদি সপোন পূৰণ কৰিব লাগে তেতিয়াহ'লে নাৰী ওলাব লাগিব বাহিৰত আৰু ওলাই কি কেনেকৈ কোনো নাৰীৰ কাৰণে কোনো মাত দিয়া মানুহ নাই আজি এইটো ধৰ্ষণ কালি সেইটো ধৰ্ষণ দিনক দিন ধৰ্ষণ মন বাঢ়ি গৈছে কিহৰ কাৰণে যদি আপোনালোকে মাত দিয়া হয়তো ধৰ্ষণ কমি যাব আৰু যোনদিনাখন ধৰ্ষণ কমিব আৰু যোনদিনাখন আপোনালোকে এই মৃত্যুদণ্ড দিব সেইদিনাখনে আমি নাৰী
নিজৰ স্বাধীন হ'ম। আমি এতিয়া স্বাধীন নহয়, কাৰণ এনেকুৱা মানুহ আছে যে মাটিৰ মূৰ্তিৰ সন্মুখত উবৰি খায়, কিন্তু নাৰীক ধৰ্ষণ কৰি হত্যা কৰা হয়। আমি সেইখন দেশতে বৰ্তমান আছোঁ জীয়াই। এনেকৈ আৰু নহ'ব, বহুত ধৈৰ্য ধৰিলোঁ, বহুত সহ্য কৰিলোঁ, যেন অতি সোনকালে দোষীক আপোনালোকে মৃত্যুদণ্ড দিয়ে। এইখিনি নমস্কাৰ। কিয় বাৰে বাৰে এজনী নাৰী ধৰ্ষিতা হ'বলগীয়া হয়? নাৰীবোৰৰ কি জীয়াই থাকিবলৈ অধিকাৰ নাই নে? কিয়? এই ধৰ্ষণ বন্ধ কৰক। এই ধৰ্ষণকাৰী এই মানৱৰূপী নৰপিশাচকেইটাক ফাঁচি দিয়ক আৰু আমাক জীয়াই থাকিবলৈ দিয়ক। জীয়াই থকাৰ অধিকাৰ আমাৰো আছে। প্লিজ ষ্টপ ৰেপ। নাৰী শিক্ষিত কিন্তু সুৰক্ষিত নহয়। নাৰী হৈ আনৰ সমালোচনা কৰাতকৈ আনৰ দুখৰ সমভাগী হওঁ আহক। আজি বেলেগৰ হৈ আমি যদি মাত নামাতোঁ, আমাৰ হকে কোনে মাত মাতিব? দোষীৰ উচিত শাস্তি হওক, এয়াই বিচাৰোঁ। ষ্টপ ৰেপ। ধৰ্ষণ শব্দটো শুনিলেই গাৰ নোম শিয়ৰি উঠে। কিয় আমি নাৰীসকল সুৰক্ষিত নহয়? আমি মুকলি আকাশৰ তলত থাকিব নোৱাৰিম নেকি? মুকলি আকাশৰ তলত আমি উশাহ ল'ব নোৱাৰিম নেকি? আহক আমি সকলোৱে একেলগে ওলাই আহি এই ধৰ্ষণ বন্ধ কৰোঁ। নহ'লে আমাৰ মা, বাইদেউ, ভণ্টি সকলোৱে হয়তো এদিন বিপদত পৰিব লাগিব। সেইবাবে আমি সকলোৱে ওলাই আহি ধৰ্ষণ বন্ধ কৰিব লাগিব আৰু ধৰ্ষণকাৰীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব আৰু ধৰ্ষণ বন্ধ হ'ব লাগিব। ষ্টপ ৰেপ। নাৰী পুৰুষৰ সম অধিকাৰ, নাৰী পুৰুষক সমান দৃষ্টিৰে চোৱাৰ উদাত্ত ভাষণ বহুত হ'ল। কথাবোৰ সভা সমিতিৰ ভাষণ আৰু বাতৰি পৃষ্ঠাতে সীমাবদ্ধ। ভাষণ, বাতৰি কাকতৰ উপৰি আমি বাস্তৱিক স্বাধীনতা বিচাৰোঁ, যাতে প্ৰতিগৰাকী নাৰী আমি মুক্তভাৱে জীয়াই থাকিব পাৰোঁ, কোনো আমাৰ ভয় নাথাকে। এটাই কথা কওঁ, দোষীক উচিত শাস্তি দিয়ক, যাতে দুনাই এনেকুৱা কাম কৰিবলৈ কোনোৱে সাহস নাপায় আৰু যাতে এটা ভয় আহে মনত, যাতে এনেকুৱা কাম কৰিলে আমিও এনেকুৱা শাস্তি পাম, যাতে সেই কামটো কৰাৰ আগত সিহঁতে ভয় খাই কৰিবলৈ সাহস নকৰে, এনেকুৱাকৈ শাস্তি দিয়াৰ ব্যৱস্থা কৰক। আমাক ন্যায় লাগে, আমাৰো জীয়াই থকাৰ অধিকাৰ আছে, আমাৰো বহুত সপোন আছে। আমি সপোনবোৰ এনেকুৱা ধৰ্ষণকাৰীৰ হাতত মৰহি যাব দিব নোৱাৰোঁ। অপৰাধীক শাস্তি দিয়ক। আমি এইখিনিয়ে সকলোৱে কৈ আছোঁ। বহুত মম জ্বলালোঁ, বহুত প্ৰতিবাদ কৰিলোঁ, কিন্তু একোৱেই নহ'ল। এতিয়া আমি এটাই বিচাৰোঁ, অপৰাধীক শাস্তি দিয়ক, উচিত শাস্তি দিয়ক, যাতে দুনাই এনেকুৱা কাম তেওঁলোকে আৰু কেতিয়াও নকৰে। এই যে বিদ্ৰোহী কণ্ঠস্বৰবোৰ আপোনালোকে শুনিলে, সেইবোৰ সমগ্ৰ অসমৰ চুকে কোণে থকা মহিলাসকলৰ একোটা বিদ্ৰোহী কণ্ঠস্বৰ। তেওঁলোকে নিজৰ মনৰ কথা ব্যক্ত কৰিছে এইদৰে। তেওঁলোকে ভয়কৈ কেনেকৈ জীয়াই আছে, তেওঁলোকে কি বিচাৰে, কেনেকৈ জীয়াই থাকিব বিচাৰে। কাৰণ আমি ক'তোৱে আমি নিৰাপত্তা আমাৰ নাই, সকলোতে আমি নিৰাপত্তাহীনতাত ভুগিছোঁ, সেয়া লাগে ঘৰ হওক বাহিৰ হওক। আৰু এই ভিডিঅ'টো আপোনালোকে ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ বাহিৰেও, অসমৰ বাহিৰত থকা যিমান লোক আছে সকলোৱে যাতে এই ভিডিঅ'টো পায় আৰু যাতে দোষীবোৰৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি হয়। আৰু দোষী বুলি নকওঁ, যাতে এনেকুৱা ধৰণৰ ধৰ্ষণৰ নিচিনা যি ক্ৰাইম আছে, এইবোৰ ক্ৰাইম কৰাৰ আগত যাতে 100 বাৰ চিন্তা কৰে, 100 বাৰ তেওঁলোকে চিন্তা কৰে। আৰু মহামান্য আদালতক মই এয়াই অনুৰোধ কৰিছোঁ, যাতে ধৰ্ষণকাৰীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি হয়, তেওঁলোকৰ ফাঁচি হয়, ফাষ্ট ট্ৰেক আদালতত তেওঁলোকৰ বিচাৰ হয়। ধন্যবাদ।